Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। So guys, Assam Govt ফালৰ পৰা Animal Husbandry and Veterinary Departmentor কিছু পোষ্ট মুকলি হৈছে যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা বা ছোৱালীয়ে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ ইন্টাৰেষ্ট আছে বা এই পোষ্টটোত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ'টো ভালদৰে চাওক। ইয়াতে কিহৰ পোষ্ট আহিছে, কোন এপ্লাই কৰিব পাৰিব, কিমান কোৱালিফিকেশ্যন লাগে, এজ লিমিট কিমান লাগে, সকলোখিনি ডিটেইলছত কম। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনে ধৰণৰ নতুন ভিডিঅ' আপোনালোকলৈ পাই থাকে। চ' নটিছখন আহিছে APSC ফালৰ পৰা। APSC কণ্ডাক্ট কৰিব এক্সামটো। চ' নেম অফ দি পোষ্ট, যোনটো পোষ্টৰ নাম হৈছে ভেটেনাৰী অফিচাৰ্ছ ব্লক ভেটেনাৰী অফিচাৰ ক্লাছ B ক্লাছ 1 জুনিয়ৰ গ্ৰেড আণ্ডাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম গুৱাহাটী। আৰু ইয়াৰ টোটেল পোষ্ট হৈছে 71টা। আৰু ইয়াৰ ৰিজাৰ্ভেশ্যনো আছে। জেনেৰেল কেটেগৰীৰ কাৰণে আছে 37টা, OBC MOBC 19টা, আৰু SC কাৰণে আছে 5টা, STP কাৰণে আছে 7টা, আৰু STHৰ কাৰণে আছে 3টা, আৰু সেইটো গোটেই মিলাই মিলি 71টা। আৰু যোনটো PWBD কাৰণে আছে 3টা, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও আছে। গোটেই টোটেল মিলাই 71টা। চ' ইয়াত স্কেল পে আছে। দৰমহা কথাটো 30,000 দিব। তাৰ গ্ৰেড পে আছে 12,700 টকা। চ' ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে। ইয়াত দিছে স্থায়ী বাসিন্দা হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু ডমিচিয়েল প্ৰুফৰ কাৰণে ইয়াত ডকুমেণ্টছো দিব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যোনটো সেইখন তাত ৰেজিষ্টাৰ কৰা হ'ব লাগিব, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত ৰেজিষ্টাৰ কৰা হ'ব লাগিব। সেই গোটেইকেইটা দিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিছে আপুনি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্সত গ্ৰেজুৱেশ্যন ল'ব লাগিব। নৰ্মেল BA বা B ছায়েন্স কৰিলে নহ'ব, আপুনি এনিমেল হাজবেণ্ডাৰীত গ্ৰেজুৱেশ্যন ল'ব লাগিব। চ' এজ লিমিট দিছে 21 ইয়েৰ্ছৰ পৰা 30 ইয়েৰ্ছ হ'লে জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু SC ST কাৰণে 43লৈ পাৰিব। 5 বছৰ ৰিলেক্সেশ্যন দিছে, আৰু 3 ইয়েৰ্ছ OBC MOBC কাৰণে দিছে। টোটেল 41 ইয়েৰ্ছলৈ পাৰিব। আৰু দিছে এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 ইয়েৰ্ছলৈ পাৰিব। আৰু যোনটো PWD যোনটো বিশেষভাৱে অক্ষম ব্যক্তিৰ কাৰণে 10 বছৰলৈ বয়সৰ সময়সীমা বান্ধি দিছে, মানে বেছিকৈ দিছে। চ' ইয়াত ডকুমেণ্টছ বুলি ক'লে HSLC এডমিট কাৰ্ডখন লাগিব, তাৰপিছত লাগিব পাছ চাৰ্টিফিকেটখন লাগিব, মাৰ্কশ্বিট লাগিব, আৰু সেইকেইটাই লাগিব। সেইকেইটা আপোনালোকে PDF আকাৰে যেতিয়া এপ্লাই কৰিব তেতিয়া ভালকৈ সেইকেইটা ৰাখি থ'ব। সেইকেইটা গোটেইকেইটা আপলোড দিব লাগিব। আৰু কোনোবা যদি বিশেষভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে আপোনালোকৰ যোনটো ডিছেবিলিটি চাৰ্টিফিকেটখন সেইখন আপোনালোকৰ লাগিব। সেইখন মেণ্ডেটৰী হয়, সেইখন আপোনালোকৰ গাঁঠি দিব লাগিব যদি ৰিজাৰ্ভেশ্যনটো বিচাৰে। তো গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ কাৰণেও যোন এতিয়া চৰকাৰী চাকৰি কৰি আছে সিহঁতৰ কাৰণেও ইয়াত বান্ধি দিছে নিয়ম, মানে সিহঁতৰ ডকুমেণ্টছ লাগিব, কাৰেণ্ট কি জবত আপুনি আছে সেইটো গোটেইকেইটা ডিটেইলছ ইয়াত দিব লাগিব। চ' অনলাইন এপ্লাইৰ ডেটটো দিছে 11 মাৰ্চ 2024। 11 মাৰ্চৰ পৰা আপোনালোকৰ যোনটো এপ্লিকেশ্যন সেইটো ষ্টাৰ্ট হ'ব, সেইটো অনলাইন যোগেদি হ'ব। আৰু কেতিয়া শেষ হ'ব বুলি ক'লে 10 তাৰিখ 4 মাহ 2024, এপ্ৰিল মাহৰ 10 তাৰিখ আপোনালোকৰ শেষ হ'ব। আৰু 12 এপ্ৰিল 2024 আপোনালোকে এপ্লিকেশ্যন ফিজটো গোটেইকেইটা দিব লাগিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজৰ কথা কৈছে, আপোনালোকে জেনেৰেল কেটেগৰীকেইটাই দিব লাগিব 297.20, SC ST OBC MOBC কেইটা দিব লাগিব 197, আৰু BPL কেটেগৰীকেইটা দিব লাগিব 47.20, আৰু PWBD কেইটাই দিব লাগিব 47.20। গোটেইকেইটা আপোনালোকে পে' কৰিব লাগিব 12 তাৰিখৰ আগত, 12 তাৰিখৰ ভিতৰত কৰিব লাগিব। চ' এইকেইটাই আছিলে আজিৰ গোটেই। আপুনি যদি PDFটো বিচাৰে নটিছখন আপোনালোকে ডেছক্ৰিপশ্যনত চেক কৰিলে তাত মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পঢ়িব পাৰে গোটেই ডকুমেণ্টছ নটিছখন। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপুনি যদি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকলৈ পাই থাকে। চ' আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, ধন্যবাদ।